নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক হোৱাকৈ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো দিয়া আছে, এজন লোকে কিমান বছৰ বয়সত লোকসভাৰ সদস্য হ'ব পাৰে? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 25 বছৰ। বন্ধুসকল, 25 বছৰ বয়সত এজন লোকে লোকসভাৰ সদস্য হ'ব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ কোনটো মৌলিক অধিকাৰ নহয়? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাম কৰা, শিক্ষা গ্ৰহণ আৰু চৰকাৰী সাহায্য। বন্ধুসকল, কাম কৰা, শিক্ষা গ্ৰহণ আৰু চৰকাৰী সাহায্যটো মৌলিক অধিকাৰ নহয়। নেক্সট কুৱেশ্যনটো হৈছে, এজন ব্যক্তি কিমানবাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব পাৰে? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কোনো সীমা নাই। বন্ধুসকল, এজন ব্যক্তি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব কাৰণে কোনো সীমা নাথাকে। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতত ভোটদানৰ নিম্নতম বয়স কিমান? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 18 বছৰ। বন্ধুসকল, ভাৰতৰ ভোটদানৰ নিম্নতম বয়স হৈছে 18 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ময়ূৰ। বন্ধুসকল, ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইটো হৈছে ময়ূৰ। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ জাতীয় পতাকাত থকা অশোক চক্ৰত কিমানডাল দণ্ড আছে? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24ডাল। বন্ধুসকল, ভাৰতৰ জাতীয় পতাকাত থকা অশোক চক্ৰত 24ডাল দণ্ড আছে। নেক্সট কুৱেশ্যনটো হৈছে, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চি, ৰাজাগোপালাচাৰী। বন্ধুসকল, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজন আছিল চি, ৰাজাগোপালাচাৰী। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বাবে তলৰ কোনটো অৰ্হতা জৰুৰী নহয়? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লোকসভাৰ সদস্য। বন্ধুসকল, ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বাবে লোকসভাৰ সদস্য অৰ্হতা জৰুৰী নহয়। নেক্সট কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 12জন। বন্ধুসকল, ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12জন সদস্য মনোনীত কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হয়?